हादरारि थाखोनि गेलेमुआव बान्था मोननो हानाय लीलाबती दैमारिया गेदेर बेरामाव गोग्लैनानै दङ। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय खाथलपारा गामिनि रुंसारि सनातन बसुमतारीनि बिसि लीलाबती दैमारिया जोबोर गेदेर बेरामाव गोग्लैसोनानै दङ। नेशनेल लेभेलाव गेलेनानै लीलाबती दैमारिया रायजोनि थाखाय गोग्गानाय लाबोनो हादोंमोन। बिथाङा जेभलिन खुबैनाय गेलेनानै मोन 7 नेशनेल बान्था मोननो हाखांबाय। बिथांनि गेलेनानै जाफुंसार जानो हानाय आरो रायजोनि थाखाय मुं आरजिनो हानायनि थाखाय थांनाय 2019 मायथाइयाव लीलाबती दैमारिनो आसाम सरकारा स्पर्ट्स पेन्सन आरो गंसे ई-रिक्साबो होदोंमोन। दुखुनांथाव बाथ्रादि दिनै बिथाङा जोबोर गेदेर बेरामजों नाख्रेबजानानै बिसनायाव गोग्लैसोनानै दङ। लीलाबती दैमारिनि बेरामखौ गोजौ फाहामथायनि थाखाय रांखान्थि अनसुंथाइनि गोनांथि जादों। बेनिखायनो रांखान्थि अनसुंथाइ हास्थायनानै सरकारनिसिम खावलायदों नखरनि सुबुंफोर आरो जायगानि रायजो राजाफोरा। তেনেকুৱাকে অসুস্থ হয়। কোনোবাই খবৰ লৈছে নেকি? খবৰ লোৱাটো ঠিক তেনেকুৱাকে দেখা পোৱা নাই বৰ্তমান। হয়, তেওঁ 2019 চনত ক্ৰীড়া বিভাগৰ পৰা পেঞ্চন পাইছে। সেই টকাৰে ঘৰখিনি চলাই আছিল। সেইখিনি টকাৰে নিজৰ এজন ল'ৰা আছিল, সিও যেনিবা কিছু গুপ্ত ৰোগত ভুগি আছে, তেওঁৰো চিকিৎসা চলাই আছিল আৰু সেইটো টকাৰে গিৰিয়েককো চম্ভালিছিল। পিছত যেনিবা ৰাখিব নোৱাৰিলে দেউতাক, তাৰপিছত নিজৰ দেহাটোও চাই থাকিব লগা হৈছে সেইখিনি খৰচে দি। হয়, মই মাৰ হৈ বা মোৰ ফালৰ পৰা অসম চৰকাৰ বা BTC চৰকাৰক এইটোকে আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে তেনেকুৱা এজন আগ্ৰহী খেলুৱৈ এজনক বা ইমান দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে বা জাতিৰ কাৰণে এটা সুনাম অৰ্জন কৰি আনিব পৰা এজন ব্যক্তিক ভাৰিলে এনেও নহ'লেও বৰ্তমান অসুস্থ সময়ত বা বিপদৰ সময়ত যেন তেওঁলোকে খবৰ লয় বা চাই বা তেওঁৰ কি অসুখত ভুগি আছে সেইটো চিকিৎসাৰ কাৰণে কিবা এটা অনুদান আগবঢ়াব বুলি আশা কৰোঁ মই। আগতে অসম চৰকাৰে অলপ চলপ দিছিল তেনেকুৱাকে, তাৰপিছত ই-ৰিক্সা এখন দিছিল। BTC প্ৰশাসনৰ পৰা কিবা সহায় পাইছে নেকি? BTC প্ৰশাসনৰ পৰা আগৰ চিবৰ পৰাও একো নাপালে, BTC প্ৰশাসনৰ পৰাও একো নাপালে। বৰ্তমান নতুন BTC প্ৰশাসনৰ পৰাও একো মানে তেনেকুৱা অনুদান পোৱা নাই বা খবৰ এটাও লোৱা পোৱা নাই। হয়, তেওঁ যদি জীয়াই থাকে, তেওঁ যদি ভাল এটা চিকিৎসা পায়, তেতিয়াহ'লে তেওঁ যদি জীয়াই থাকে ভৱিষ্যতৰ কেইদিনমানৰ কাৰণে হ'লেও, তেতিয়াহ'লে অকল নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ কাৰণে নহয়, অকল জাতিৰ কাৰণে নহয়, অকল মানে ৰাইজৰ কাৰণে নহয়, দেশৰ কাৰণেও তেনেকুৱা ব্যক্তি এজনে যেন জীয়াই আছে কেইদিনমানৰ কাৰণে, যেন কিবা এটা অনুদান দি যাব পাৰে তেওঁ উঠি অহা নৱপ্ৰজন্মবিলাকক। সেইটোৱে এতিয়া তেওঁৰ মাত্ৰ চিকিৎসাৰ প্ৰয়োজন। অসমৰ দ্বিতীয়গৰাকী ব্যক্তি, যিজন ব্যক্তিয়ে নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল। প্ৰথমজন অসমৰ পৰা আছিল তৈবুৰ নেচা, দ্বিতীয়তে আছিল লীলাবতী দৈমাৰী। মই যিখিনি জানো, মই হ'ল লীলাবতী দৈমাৰী গাঁৱৰ এজন ব্যক্তি। আমি দেখি আহিছোঁ লীলাবতী দৈমাৰী নগাঁৱৰ আছিলে। বিয়া হোৱাৰ পৰাই মই গম পাওঁ, লীলাবতী যেতিয়া বিয়া হৈ আহিছে তেতিয়াৰ পৰাই তাৰ খেলাটো বন্ধ হৈ গৈছে, তেওঁ পাকঘৰত সোমাই গৈছিল। মই জানো তেওঁ 1974 পৰা 1979-80লৈকে
ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলিছিল অসমৰ বাহিৰেও। এতিয়া দুখ লাগে আমাৰ গাঁৱৰ মানুহ হিচাপে, তেওঁ এজন নেশ্যনেল লেভেলৰ প্লেয়াৰ হিচাপে যিমানখিনি সুনাম অৰ্জন কৰি গ'ল অসমৰ বাবে, তেওঁ বৰ্তমান শয্যাগত অৱস্থাত আছে। পইচাৰ অভাৱত তেওঁ ভাল চিকিৎসা ল'ব পৰা নাই। আজি 2-3 বছৰ ধৰি বিচনাত পৰি আছে। আমি খবৰ ল'ব আহোঁ যদিও আমিও সহায় কৰিব পৰা নাই। সেইটো বৰ দুখৰ বিষয়। আজি এই সময়ত মই ভাবোঁ, অনুভৱ হয়, চৰকাৰে আগবাঢ়ি আহিব লাগে, ৱেলৱেছাৰ মানুহবিলাকে আগবাঢ়ি আহিব লাগে, যাতে তেওঁক চিকিৎসা কৰি পেলাই ভালত আনিব পাৰোঁ। আজি অসম চৰকাৰৰ পৰা কিছু সহায় পাইছে, ক্ৰীড়া পেঞ্চন পায় যদিও এইখিনি সামান্য টকাৰে তেওঁৰ ঘৰ নচলে। তেওঁৰ ঘৰত তাৰ গিৰিয়েকো অসুস্থ দেহাৰ আছিল। লীলাৱতী দৈমাৰীও শয্যাগত অৱস্থাত আছে আৰু তাৰ একমাত্ৰ ল'ৰা তেওঁ মানসিক ৰোগাক্ৰান্ত হৈ আছে। ঘৰত ক'বলৈ হ'লে কোনেও নাই বুলি ক'ব পাৰে। এতিয়া তাৰ বিয়া দিয়া ছোৱালী বা জোৱাইৰ ঘৰত, এই ভাড়া ঘৰত থাকিব লগা হৈছে। সিদিনা গুৱাহাটী GMCত চিকিৎসা কৰিবলৈ নিছিল, 5 দিনমান থাকি আহিল। তাতেও ডক্তৰে 20টামান পৰীক্ষা কৰিব দিছে। তাত কোনো ৰিপৰ্টত মানে বেমাৰ ধৰিব পৰা নাই। এতিয়া MRI কৰিব লাগিব বুলি কৈছে, অহা 20 তাৰিখত কৰিব লাগিব বুলি কৈছে। সেইকাৰণে এইকেইদিন ঘৰত অনা হৈছে। আমি খবৰ ল'ব গৈছিলোঁ গুৱাহাটী GMCত। এতিয়া মই আহ্বান কৰিব বিচাৰোঁ চৰকাৰক, যাতে কিছু সহায় কৰে। মই ভাবোঁ লীলাৱতী দৈমাৰী নিশ্চয় ভাল হ'ব। লীলাৱতী দৈমাৰীৰ যিটো আশা, নতুন প্ৰজন্মক যিটো শিকাই নতুন প্লেয়াৰ উলিয়াবৰ কাৰণে আমাৰ আগত কথা কোৱা আছিল, সেইবোৰ সপোন বাস্তৱত ৰূপায়ণ হ'ব পৰা নাই। গতিকে মই ভাবোঁ তেওঁৰ বেমাৰটো যদি ভাল কৰিব পাৰোঁ, নিশ্চয় সেইবিলাক ভাল হ'ব। বৰ্তমান তেওঁৰ থাকিবলৈ ঘৰো নাই বুলি ক'ব পাৰে, নিজাকৈ ঘৰ সাজিব পৰা নাই। আছিল যৌথ পৰিয়ালত আছিল, এতিয়া বেলেগ হোৱাৰ পিছত নতুনকৈ ঘৰ সাজিব পৰা নাই। গতিকে বেমাৰটো ভাল হ'লে নিশ্চয় সেইবিলাক হ'লে হয়। এতিয়া কথা হ'ল কি, অকল তাইৰ মাত্ৰ বেমাৰ নহয়, তাৰ ল'ৰাৰো বেমাৰ, অনাই বনাই ঘূৰি ফুৰে, ঘৰত থাকিব নোৱাৰে, খোৱা লোৱাৰ ঠিক নাই। সেইবোৰ চিন্তাও লীলাৱতী দৈমাৰীৰ মূৰত এটা বেমাৰৰ বিষয় হৈ পৰিছে। এইটোৱে মই ক'ব বিচাৰোঁ। নিশ্চয় ভাল হ'ব। উন্নত চিকিৎসাৰ অভাৱ হৈছে। তাই লোকেলত চিকিৎসা লৈছে যদিও দূৰত নি পেলাই চিকিৎসা ল'ব পৰা নাই। গুৱাহাটী GMCত চিকিৎসা লৈছে। সেইটো সম্পূৰ্ণ কৰিব পাৰে নে নোৱাৰে, সেইটো মোৰ এটা সন্দেহৰ বিষয়। আৰু তাৰ যিটো ল'ৰা, তাকো মেণ্টেল হস্পিটেল তেজপুৰত নিছিল। সেই চিকিৎসাবোৰো আধৰুৱা হয়, সদায় আধৰুৱা হয়। এবাৰ নিয়াৰ পিছত, এবাৰ ঔষধ কিনি খোৱাৰ পিছত আকৌ চেকআপত নিব নোৱাৰে, আকৌ ঔষধ কিনিব খাব নোৱাৰে। কাৰণ আমি গাঁৱৰে হিচাপে দেখা পাই আহিছোঁ। দুখ লাগে। এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেয়াৰ এজনে আজি এই অৱস্থা, আজি তাৰ কাষত থিয় দিবলৈ মানুহৰ অভাৱ। সেয়ে মোৰ চৰকাৰৰ ওচৰত আহ্বান, যাতে তেওঁক কিছু সহায় কৰে।